গাইজ ঘৰতে সোমাইনো কি কৰিম সেইটো কাৰণে লগৰজনী ঘৰতে গৈ আছো এতিয়া আয়ে সোনকালে আয়ে মেৰা লগত ঐ কি ললিতা চাওঁ বল ইছ ৰাম বল দে মোক দে চা না এই বাজনী কেনেকুৱা হাৰামী বস্তু নহয় কিবা এটা ল'লে মোক দেখাব পাৰে ন ৰাস্তাতে বল 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 ৰ'ব হা চাই লওঁ কেইযোৰ আহিছিলে ইমান ধুনীয়া এতিয়া মই আৰ কে ৰিকু ব্লগছৰ ঘৰত আছোঁ এই ৰিকু হাই গাইজ মানে মোৰ মাহী টুপুলি ব্লগছৰ চেনেলটো মোৰ মাহী চেনেলটো মানে ছাবস্ক্ৰাইব কৰি দিব এতিয়া মোক ৰিকু মাহীক কেনেকুৱা গালি দি আছে একদম নেল প্লিজ চাওকচোন নাই লগা নেল পলিচ লগা টুপুলি তো গাইজ এতিয়া মই নেল প্লিজ লগাই লওঁ তাই মোৰ নেল প্লিজটো লগাই দিব একো চিন্তা নাই তো গাইজ এতিয়া মোৰ নেল প্লিজ লগোৱা হৈ গ'ল কেনেকুৱা লাগিছে আপোনালোকে জনাব হা গাইজ এতিয়া মই ঘৰ যাব ওলাইছিলোঁ এতিয়া ৰিকু মাহীয়েকে কৈছে মোক গুমধান খাই যাবলৈ দেখিছে নাই কুকাৰটো চাফা কৰি আছে খাব কৈছে যেতিয়া খাই যাওঁ আৰু খালেতো মই বহুত ভালেই পাওঁ না তো গাইজ বেলেগক আমি কেতিয়াও নিদিওঁ খাবলৈ আমি দুটাৰ কাৰণে আৰু মোৰতো ডাঙৰ ইয়াতো অলপ সৰু একো নাই মই ডাঙৰ কাৰণে ডাঙৰ খাম ই সৰু কাৰণে সৰু খাব নিমখ দি দিয়া নিমখ জলকীয়া কি আছে চব দি দিয়া চেনিও দি দিব পাৰিবা তুমি চাহপাতো দি দিব পাৰিবা গোমধানতে চব দি দিব পাৰিবা গাইজ এতিয়া মোৰ জিভা পানী পৰি আছে গোমধান কেতিয়া খাওঁ লাগি আছে সিজু হৈছে আৰু ৰ'বা অঁ এতিয়া কোনটো মোৰ আছিলে এইটো নাই নহয় সেইটো মোৰ আছিলে এইটো বোলে নকৰিবা আকৌ দেই মোৰ আছিলে এইটো তো গাইজ উপায় নাই এইটোৱে মোৰ নাছিলে এইটোহে মোৰ আছিলে এইটো তো গাইজ এতিয়া মই খাই লওঁ এইটো কেনেকুৱা লাগিছে বঢ়িয়া আমি মিঠা নে জোন মই যাওঁ দেই তো এতিয়া সিহঁতৰ ঘৰৰ পৰা আহি মই চাহ খাই ল'লোঁ মোক মামাই বগৰী আনিব দিছে সেইটো কাৰণে পন্থিলটো লৈ গৈছোঁ ফুল কৰি আনিম বুলি ভাবিছোঁ আৰু চাওক সেইজনী ভণ্টি এজনী আহিছে মোৰ লগত ভিডিঅ' উঠিব ব'লা মই পাই গ'লোঁ মাৰি গ'লে কিমান আশা আছিলে ন ভিডিঅ'ত ওলাম বুলি হয় নাই তোমাৰ ডান্সটোৰ কথা কৈ দিয়া ডান্স কৰিছা নাই এইকেইদিন কৰিছোঁ প্ৰিন্স উজ্জ্বলা চাব ভূতৰ পুতলা লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আমি গেজু দাদাৰ ঘৰত বগৰী ছিঙিবলৈ আহিছোঁ তাৰপিছত খাম খুন্দি একদম জলকীয়া দি খাম ন ভালকৈ যাবা দেই হেৰি কৰি আছে আহি যোৱা আপোনালোকেও আহক মোৰ লগতে মাহীয়ে পাৰি আছে মই এয়া ভিডিঅ' কৰি আছোঁ চকুত কুটা সোমাই গৈছে বগৰী পাৰিছা নে বগৰী বুটলিছা মাহীয়ে পাৰিছে আইতা চুলিছে বগৰী পাৰি হৈ গ'ল আমি ঘৰত যাওঁ খুন্দি ধুনীয়াকৈ খামগৈ দুইজনীয়ে ন ভণ্টি ব'লা ভালকৈ যাবা দেই কচু গছ আছে নহয় গছি আমি গৈ আছোঁ ব'লক ব'লা ইমান ৰ'দ দিছে আৰু বহুতে ভাল লাগিছে ইমান ৰ'দ দিছে আৰু চোকা ৰ'দটো আমাৰ এইফালে বহুতে চোকা ব'লক তেনেহ'লে গৈ যাওঁ চব দিম তোমাক চব দিম মানে মামা এজনে মোক বগৰী আনিবলৈ কৈছিলে মামীৰ কাৰণে মই এতিয়া বগৰী লৈ আহিলোঁ মামাক দি দিম মামা বগৰী পাই গ'লোঁ আপুনি মোক কেইটকা দিয়ে দিয়ক এইটো লওক পইচা দিয়ক পইচা নহ'লে কেমেৰা চালা মামাই বগৰী আনি দিয়ে পইচা 1 টকাও নিদিলে এতিয়া বগৰীকে খুন্দি খাই দিম আমি এতিয়া বগৰী খাম ইমান চেলিকি খাইছা যে ব'লক এতিয়া আমি আমাৰ বাৰীৰ পৰা তিতা কেৰেলা ছিঙি আনোগৈ আহক মোৰ লগতে তো ফাইনেলি আমি বাৰীত পাই গ'লোহি মামীয়ে ইমান ধুনীয়াকৈ খুলি আছে দেখিছেনে কষ্ট হৈছে যথেষ্টখিনি কষ্ট হৈছে চাই লওকচোন গাইজ আমি এইফালৰ পৰা সোমাই যাম তো গাইজ চাই লওক আমি এতিয়া বাৰীত সোমাইছোঁ বাৰীখন চাই লওক একপাক ইমান ধুনীয়া তো ফাইনেলি মই তিতা কেৰেলা এটা পাই গ'লোঁ পকা কিন্তু ভাল হয় নে নহয় নাজানো হ'লেও চাম ঘৰলৈ লৈ যাওঁ কেৰেলাৰ অৱস্থা দেখিছেনে লকডাউন ওলাব নোৱাৰিলোঁ নহয় আহিব নোৱাৰিলোঁ কোনো নিবও নাহিলে এনেকুৱা অৱস্থা হৈ গ'ল তো গাইজ আমি ইয়াত
কেৰেলা বিচাৰিবলৈ আহিছিলোঁ, কিন্তু কেৰেলা চালে একো নাপালোঁ। পুকীয়া দুটামান পালোঁ, সেইকেইটাকে লৈ লৈ গৈ যামগৈ আৰু এতিয়া। তো মানুহসকল, আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।